ৰাতিপুৱা পাকঘৰৰ লাইটটো জ্বলালোঁ কিবা ধিমিক ধামাক কৰি আছে। কিবা হৈছে মূৰটোৱে গৰম হৈছে নেকি? বাৰু সেইবিলাক বাদ দিয়ক, মই ৰাতিপুৱা এনেকৈ এটা তিয়ঁহ কাটি ল'লোঁ আৰু তিয়ঁহটো কাটি মেলি মই আজি ৰাতিপুৱাই ভাত খাম বুলি ভাত উলিয়াই ল'লোঁ। ভাত, দালি আৰু কেঁচা তিয়ঁহ। আৰু এনেকৈ ভাতকেইটা খাই মেলি মই আহিলোঁ বিচনা ঠিক কৰিবলৈ আৰু বিচনাখন ঠিক চিক কৰি মেলি মই লাগি গ'লোঁ ভিডিঅ' এটা এডিট কৰিবলৈ। আৰু ভিডিঅ' এটা এডিট কৰা হোৱাৰ পিছত মই আহিলোঁ দোকানত ডিউটি কৰিবলৈ। ইয়াতে দোকানত অকণমান কাম আছিল সেইখিনি কৰিলোঁ। পিছে কাষ্টমাৰহে দেখোন নাই। বাকী বাৰু যি নহওক দুপৰীয়া মোক মায়ে আনি দিলে তৰমুজ 2 পিচ খাবলৈ। খোৱাটো মেইন কিন্তু দেই। আৰু এনেকৈ তৰমুজ 2 পিচ মই পূৰা পেৰি দিলোঁ। আৰু এনেকৈ দিনৰ ভাগৰখিনি বাৰু ইয়াতে সমাপ্ত কৰিলোঁ। আৰু গধূলি এনেকৈ IPL চাই আমি গৈ আছোঁ বাইদেউৰ ঘৰত, কিয়নো বাইদেউৰ ছোৱালীৰ হেনো মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু তাকে খানা খাবলৈ মাতিছে। আৰু ৰাতি এনেকৈ হাঁহৰ মাংসৰে বাইদেউৰ ঘৰত ভাত চাত খাই মেলি আমি আহিলোঁ ধূপধৰাত হৈ থকা ৰাভা মিটিঙত। আৰু ইয়াত আহি চিধাই আমি এণ্ট্ৰি কৰি দিলোঁ বাণিজ্য মেলাত। ইয়াতে বিভিন্ন ধৰণৰ বাহ বস্তু ওলাইছে, কাপোৰৰ পৰা আদি কৰি ষ্টেচনাৰী বস্তু আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু। আৰু বিশেষকৈ ইয়াত লোভনীয় বস্তুটো হ'ল গাহৰিৰ ষ্টিক কেইডাল। আৰু বাণিজ্য মেলাৰ পৰা এনেকৈ ঘূৰি পাকি আহি আমি আহিলোঁ ইয়াত হৈ থকা কালচাৰেল প্ৰগ্ৰাম চাবলৈ। আৰু এনেকৈ কালচাৰেল প্ৰগ্ৰাম চাই আজিৰ ভিডিঅ'টো বাৰু ইয়াতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব। আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব।